ওদালগুৰি জিলা একোখন ভাগৱতী সমাজৰ এটা অন্যতম অনুষ্ঠান ভাগৱত চক্ৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাবুজনাই এই ভাগৱত চক্ৰ মালা চক্ৰ অনুষ্ঠানসমূহ তেওঁ সৃষ্টি কৰিছিল। আৰু এই ভাগৱত চক্ৰ আমি ওদালগুৰি পশ্চিম প্ৰান্তত নাজিকুছি আঞ্চলিক নামৰ যিটো আঞ্চলিক সমিতি, সেই সমিতিটোৱে প্ৰতি বছৰে আমি ধাৰাবাহিকভাৱে আঞ্চলিকৰ ভক্তসকলে লগ লাগি আমি অনুষ্ঠিত কৰি আছোঁ। আৰু এইবেলিও নাজিকুছি আঞ্চলিকৰ সৌজন্যত এই আঞ্চলিকৰ অন্তৰ্ভুক্ত দংপাৰা শাখা সত্ৰত আমি এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত ওদালগুৰি জিলাৰ একোখন ভাগৱতী সমাজৰ অন্তৰ্গত প্ৰায় ৩৬টা শাখাৰ যথেষ্ট সংখ্যক বাপসকল, আতাপুৰুষসকল আৰু বিদ্যাৰ্থী সমাজৰ তৰুণ তৰুণীসকল, আইসকল উপস্থিত হৈছে। আৰু এই দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠান ৰাতিপুৱা ৩:৩০ বজাত আমাৰ পাঠ প্ৰসংগ, তাৰপিছতে আমাৰ ৭ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সেৱা, আৰু 10 বজাৰ লগে লগে আমাৰ ভাগৱত পাঠ, আৰু দিনৰ 11 বজাত আমাৰ মূল প্ৰসংগ অনুষ্ঠিত হৈছে। আৰু মূল প্ৰসংগ সামৰণি মৰাৰ পিছতেই আমি ধৰ্মালোচনী সভা এখন আয়োজন কৰিছোঁ। এই সভাত আমি যিসকল বক্তাকাৰী আমি নিমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকে আমাৰ মাজত আহিছে। আৰু আমাৰ উদ্দেশ্য হ'ল এই অনুষ্ঠানৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একোখন হৰিনাম ধৰ্ম গাঁও অঞ্চলসমূহত যাতে প্ৰচাৰ প্ৰসাৰ হয়, আৰু শংকৰদেৱে যিটো উদ্দেশ্য লৈ হৰিনাম ধৰ্ম প্ৰকাশৰ কাৰণে গোটেই অসম জুৰি বা গোটেই ভাৰত জুৰি বুলি নহয়, গোটেই বিশ্ব দৰবাৰত নিয়াৰ কাৰণে যিটো প্ৰচেষ্টা, আৰু সেই প্ৰচেষ্টা হাতত লৈ আমি ওদালগুৰি জিলা ভগৱতী সমাজে এনেধৰণৰ অনুষ্ঠানবিলাক প্ৰচাৰ প্ৰসাৰ কৰি আহিছোঁ। আৰু এই অনুষ্ঠানৰ যোগেদি আমি আশা ৰাখিছোঁ যে আমাৰ মহাপুৰুষ শংকৰদেৱৰ যি ধৰ্ম দৰ্শন, তেওঁৰ সেই ধৰ্ম দৰ্শন যাতে জগতত প্ৰচাৰ প্ৰসাৰ হয়, আৰু এই অঞ্চলত যাতে শান্তি প্ৰতিষ্ঠা হয়, লোকসকল যাতে সকলোৱে ঈশ্বৰৰ নামৰ আশীৰ্বাদ স্বৰূপে তেওঁলোকে সমাজ সংস্কাৰক হয়, উঠি অহা প্ৰজন্মই যাতে এটা সুন্দৰ আদৰ্শ লৈ জীয়াই থাকিব পাৰে, শিক্ষা বিদ্যা আদিকে কৰি বিভিন্ন দিশত যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰে মূল উদ্দেশ্যটো এই ভাগৱতী সমাজৰ যিটো ভাগৱত চক্ৰ।